वेलकम जनाइছো মোৰ চেনেলৰ পৰা আন এটা নতুন ভিডিঅ'লৈ আমি দেখি চাগে গম পাইছোঁ আজি মই ক'লৈ যাবলৈ ওলাইছোঁ আজি মই সুন্দৰ পৰিৱেশৰ মাজেৰে আপোনালোকক লৈ যাম গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব অকণি স্কিপ নকৰাকৈ যদি ভাল পায় সাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পুনৰ এইদৰে নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ শাওণ মাহৰ যিটো আজি শেষৰটো সোমবাৰ সেই হেতুকে আমি ওলাইছোঁ কাকীৰ এটা ঐতিহ্যমণ্ডিত নামনিৰ এভাগ মন্দিৰলৈ বুলি তাত মহাদেৱৰ আশীষ বিচাৰি যাবলৈ ওলাইছোঁ আৰু সেই মন্দিৰ ভাগৰ এটা বিশেষ বৈশিষ্ট্য আছে য'ত নেকি তাত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই খনন কৰি উলিওৱা ৰজা মহাৰজা দিনৰ কিছু শিলৰ চকা প্ৰতিমা অন্যান্য দেৱ দেৱীৰ লগতে আৰু বহুতো শিলৰ সামগ্ৰী যিসমূহ সঁচাই চাবলগীয়া আজি সেয়াই চাম বুলি ওলাই আহিছোঁ সোমবাৰ বুলি বলকচোন চাওঁ গাড়ী ঘূৰাব পৰা সুবিধা আছে মই পাহৰিলোঁ মই এইফালে আছিলোঁ ভাবি আছিলোঁ ৰাস্তাৰ পথাৰ লৈ এয়া আমি মন্দিৰ আহি পালোহি সেয়া দেখিছে চাৰিওফালে মানুহ সুন্দৰ পৰিৱেশ মানুহ মানে নামি পেলাই সকলো দেখুৱাই আছোঁ কিন্তু গৰম দিনত আহি ইমান ভাল লাগে জেগাখিনি ঠাণ্ডা এয়া ধূপ চাকি দি পেলাই আমি বহিছোঁ এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশ এই লিংগভাগ যে দেখিছে এই লিংগভাগখিনি মানুহে হাতেৰে নিৰ্মাণ কৰা নহয় স্বতঃস্ফূৰ্তভাৱে উৎপন্ন হয় এইভাগ লিংগ হয় সকলোৱে মনৰ আশা পূৰণ হ'ব পাৰে গতিকে সকলো আহিব ইয়ালৈ এয়া হ'ল ৰজা মহাৰজা দিনৰ কিছু শিলৰ চকা প্ৰতিমা অন্যান্য দেৱ দেৱীৰ লগতে বহুতো শিলৰ সামগ্ৰী মন্দিৰলৈ আহি কেনেকুৱা লাগিলে কওক কেনেকুৱা লাগিল মন্দিৰলৈ আহি ভাল লাগিলে মন্দিৰলৈ আহি জানো মানুহৰ বেয়া লাগে ভালেই লাগে ভালে নহয় মনটো পবিত্ৰ পবিত্ৰ লাগিল তোমাৰ মতামত কোৱা মোৰ ভাল লাগে এতিয়া আমি ঘৰলৈ ওলালোঁ বৰষুণ পৰি থকাৰ বাবে যিমানখিনি দেখাব লাগিছিল আপোনালোকক সিমানখিনি তথাপিতো চেষ্টা কৰিছোঁ ইমানখিনিকে দেখাবলৈ গতিকে কেনেকৈ চাই প্লিজ লাইক কৰিব মই আকৌ বাসুবোৰ কিবা বালাপতি যাওঁতে মই দেখিলোঁ আমাৰ ৰুটি ৰখা আকাৰ দেখাই এবাৰ প্ৰতিবাই সকলোত দেখাও ভাল আমি খাব বেয়া
আপোনাক কণ্টিনিউ আছে তুমি তেতিয়া সেইকাৰণে পইচা পাতি দিয়ে খা ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগে প্লিজ লাইক কৰিব এইদৰে নতুন ভিডিঅ'সমূহ পাবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই